মৰ্নিং ফ্ৰেণ্ডছ, এতিয়া বাজিছে 9টা আৰু এতিয়া মই উঠি গা চা ধুলোঁ। এতিয়া মই এফালে যাম আৰু আপোনালোককো লগত লৈ যাম। আহকচোন ক'লৈ যাওঁ চাওঁ। আমি এতিয়া মাধৱ পালোহি আৰু আমি আজি গৈ আছোঁ তেজপুৰলৈ। আমাৰ লগত মাহীহঁতো যাব, সেয়ে আমি মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ। এতিয়া আমি মাহীৰ ঘৰৰ পৰা আকৌ যাবলৈ ওলাইছোঁ। এতিয়া আমি দ পৰ্বতীয়াত থকা এজন খুৰাৰ ঘৰলৈ আহিছোঁ আৰু ইয়াতে আমি আহি পালোহি 3টামান বজাত আৰু তেতিয়াৰ পৰা সন্ধিয়া হোৱালৈকে আমি তাতে থাকিলোঁ। এতিয়া আমি অলপ বজাৰ কৰিবলৈ ওলাই আহিলোঁ। এয়া হৈছে খুৰী আৰু তেওঁলোকো আমাৰ লগত বজাৰ কৰিবলৈ বুলি ওলাই আহিলে। আমি এতিয়া কিবা এটা খাওঁ বুলি ইয়ালৈ আহিলোঁ আৰু এতিয়া 7:30 বাজি গ'ল। আমি বাহিৰ ফালেই বহিলোঁ, ভিতৰতো বহিব পৰা জেগা আছে, কিন্তু আমি বাহিৰতে বেছি ভাল পাম বুলি ভাবিলোঁ, সেয়ে ইয়াতে আহিলোঁ আৰু ইয়াৰ পৰিৱেশটো চাওকচোন। ইয়াতে আমি খালোঁ বাটাৰ নান, কঢ়াই পনীৰ, তাৰ পৰা চিকেন ড্ৰাই ফ্ৰাই আৰু পনীৰ বাটাৰ মছলা। ইয়াতে আমাৰ খোৱা বোৱা কৰি হ'ল আৰু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ইয়াতে মই আজি উঠা 2খনমান ফটো দি দিছোঁ। এতিয়া আমি আহি ঘৰ পালোহি আৰু এতিয়া 10:30 বাজি গ'ল আৰু এতিয়া আমাৰ বহুত ভাগৰ লাগিছে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি কমেণ্টটো দিবই। তো আজিলৈ বাই বাই।